নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ এখন বিশেষ হোটেললৈ। একেবাৰে কম দামত আপোনালোকে খাব পাৰিব, মাত্ৰ 50 টকাত ভেজ থালি, 50 টকাত চিকেন আৰু 50 টকা গাহৰি মাংস। আৰু এইখন হৈছে অমিত হোটেল, তাতে নাম্বাৰটো দিয়া আছে। আৰু এইফালে আপুনি ডিব্ৰুগড় ইউনিভাৰ্চিটি যাব পাৰিব, নিচেই কাষতে আছে মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিখন। এইফালে আপুনি ডিব্ৰুগড় টাউন মেডিকেল এইফালে যাব পাৰিব। তাৰপিছত তাৰ অপজিটত এইফালে আপুনি বৰবৰুৱা যাব পাৰিব, তাতে ওচৰতে আছে গদাপানী ব্ৰিজখন। আৰু এইখন হৈছে অমিত হোটেল। আহক মই আপোনালোকক এতিয়া অমিত হোটেলখনৰ ভিতৰৰ অংশটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আৰু এটা নাম্বাৰটো লিখা আছে ন, মোবাইল নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব ধুনীয়াকৈ। আৰু ভিতৰৰ অংশলৈ মই এতিয়া ধুনীয়াকৈ সোমাই যাম। আৰু দেখিছে ইয়াতে মানে দুটা পাৰ্টত আছে, দুটা ভাগত আছে কিটচেনটো। আৰু ইয়াতে আছে কিছুমান টেবুল আৰু চকী। আৰু ভিতৰৰ অংশত আৰু এইফালে দেখিছে ইয়াতো টেবুল চকী আছে, ধুনীয়াকৈ সজাই পৰা দিয়া আছে। আৰু এইখনে হৈছে 50 টকাত ভেজ থালি। কাজি নেমু দেখিছে, আলু পিটিকা, পাপৰ, হৈছে কলডিলৰ ভাজি, হৈছে আলু আৰু কুন্দুলি, 4বিধ চাটনি তেওঁলোকে দিছে। এখন ভোট জলকীয়া আমৰ চাটনি, এখন সৰিয়হৰ চাটনি, এখন গ্ৰীণ চাটনি আৰু চালাডো দিছে। হৈছে মাংস, চিকেন ব্ৰইলাৰ মাংস ধুনীয়াকৈ তেওঁলোকে আগবঢ়াইছে। আৰু হৈছে পৰ্ক মানে গাহৰি, ড্ৰাই ফ্ৰাই মানে ড্ৰাই টাইপ। প্ৰথমতে পাপৰৰ পৰা মই আৰম্ভ কৰিছোঁ। মজা বঢ়িয়া পাপৰ, নৰ্মেল পাপৰ হয়। আৰু মাংস দেখি ৰ'ব পৰা নাই মানে, সেইটো কাৰণে প্ৰথমতে মই মাংসৰ সৈতে খাদ্য উপভোগ কৰিম। আৰু 6-7 পিচ তেওঁলোকে যোগান ধৰিছে, ইমান ধুনীয়াকৈ তেওঁলোকে দিছে নহয়। আৰু মোৰ সঁচাকৈ জিভাৰ পানী মানে মোৰ পৰি গৈছে। ৱাও মজা। মাত্ৰ 50 টকাত যদি 6-7 পিচ আপোনালোকে চিকেন খাব পাৰে, আৰু যদি গাহৰি আপোনালোকে 6-7 পিচ খাব পাৰে 50 টকাত, মানে এনাফ ধুনীয়া মানে। আৰু বহুত টেষ্টি, বহুত ধুনীয়াকৈ বনাইছে। কোনো গ্ৰেভি টাইপ নহয়। যিটো মাংসটো তেওঁলোকে দিছে এইটো শুকান, মানে অকল তেলতে তেওঁলোকে ফ্ৰাই কৰি দিছে মানে বস্তুটো। বিৰাট ধুনীয়া লাগিছে খাবৰ কাৰণে। চিকেন সাধাৰণতে আমাৰ অলপ ড্ৰাই হ'লেই খাবলৈ ভাল লাগে। যিটো মানে অইল হয়, সেই অইলৰ যিটো এগৰাহ মই খাইছোঁ নহয়, কি মজা, বঢ়িয়া লাগিছে খাবৰ কাৰণে, বিৰাট মজা লাগিছে। মজা, বঢ়িয়া 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 বঢ়িয়া। আৰু মই চাটনি এটা টেষ্ট কৰিম। তাত চাটনি আছিলে, যিটো ৰেড কালাৰ চাটনি আছিলে। ৰেড কালাৰ চাটনি সাধাৰণতে দুটা আছিলে, দুইটাই বহুত টেষ্টি আছিলে। এটা গাজৰ আৰু মানে ভোট জলকীয়া দি পেলাই বনাইছিলে, যিটো অলপ মানে স্পাইচি আছিলে। গ্ৰীণ চাটনিটোৰ কথাটো আপুনি জানেই, বিৰাট ধুনীয়া হৈছে গ্ৰীণ চাটনিটো। আৰু গ্ৰীণ চাটনিটো যিটো মানে পদিনা দি পেলাই বনাইছে, সেইটো অলপ স্পাইচি হয়। আৰু এটা বগা আছিলে ন, সেই বগাটো যিটো আছিলে মানে সৰিয়হৰ বনাইছিলে, বিৰাট মজা লাগিছে খাবৰ কাৰণে, সঁচাকৈ বহুত বঢ়িয়া। আৰু লগৰজন গৈছিলে মোৰ লগত, তেওঁক কৈছোঁ যে বিৰাট মজা লাগিছে। চাটনিখিনি 4টা চাটনি দিছে, গোটেই চাটনিকেইটাই মানে ইউনিক চাটনি বনাইছে মানে মজা। মোৰ এনেকুৱা লাগি আছে মই ঘৰত খাই আছোঁ চাটনি। বিৰাট বঢ়িয়া, বিৰাট মজা। আৰু ইমান ধুনীয়াকৈ তেওঁলোকে পৰিৱেশন কৰিছে নহয়, ইমান ধুনীয়াকৈ তেওঁলোকে দিছে। আৰু মই এতিয়া গাহৰি খাবৰ কাৰণে ষ্টাৰ্ট কৰিম। ড্ৰাই গাহৰি দেখিছে ন, গাহৰি পিচকেইটা দেখিছে নে, কিমান ধুনীয়া ষ্টেণ্ডাৰ্ড পিচ হয়। 6-7 পিচ তেওঁলোকে গাহৰি দিছে। আপোনালোকৰ চাগে দেখি লোভৰ পানীটো পৰি গৈছে চাগে। মোৰতো কিন্তু দেখাৰ লগে লগে লোভৰ পানী পৰি গৈছিলে মানে। দেখিছে ন কিমান ধুনীয়া ষ্টেণ্ডাৰ্ড পিচ। ৱাও, 4 পিচ এতিয়া প্ৰথমতে 4 পিচ লৈ লৈছোঁ মানে। ৱাহ মজা, বঢ়িয়া। লগৰজনক কৈছোঁ বিৰাট মজা লাগিছে খাবৰ কাৰণে, বিৰাট বঢ়িয়া, বিৰাট ভাল। 50 টকাত যদি আপোনালোকে 6-7 পিচ গাহৰি মাংস খাব পাৰিছে, আৰু কি লাগিছে, বঢ়িয়া। এইখন হৈছে অমিত হোটেল, আপোনালোকে আহক, খাদ্য উপভোগ কৰক, বিৰাট মজা। ইয়াৰ যিবিলাক ষ্টাফ আছে, ষ্টাফবিলাকক বিৰাট বহুত ভাল, তেওঁলোকে বহুত ধুনীয়া ৰেচপঞ্চ তেওঁলোকে দিয়ে। আৰু আপোনালোকে যদি কেতিয়াবা ডিব্ৰুগড় আহে নহয়, আপোনালোকে এইখন হোটেলত নোখোৱাকৈ নাথাকিব মানে। বিৰাট ভাল, বিৰাট ধুনীয়া তেওঁলোকে মানে খাদ্য উপভোগ কৰিবলৈ তেওঁলোকে ধুনীয়াকৈ সজাই পৰাই দিছে। আৰু ধুনীয়াকৈ তেওঁলোকে মজা মজা, বঢ়িয়া বঢ়িয়া। মোৰ আপোনালোকে প্ৰতিটো ভিডিঅ' চাব, সকলোবিলাক ভিডিঅ'ত মানে মেক্সিমাম গাহৰি মাংসৰ কথাটো বেছিকৈ মানে উল্লেখ আছে। কিয়নো মই বেলেগ মাংসৰ কথা মানে ভাবিবই নোৱাৰোঁ। গাহৰি মাংসটো মই প্ৰথমতে লওঁ মানে খাবৰ কাৰণে। আলু আৰু কুন্দুলিৰ চব্জিটো খাইছোঁ, ভাল লাগিছে, বঢ়িয়া। যিটো নৰ্মেল হয়, ভাল লাগিছে খাবৰ কাৰণে। হৈছে কল পচলা, যিটো মানে কলডিল, সেইটো ভাল লাগিছে, মজা। আৰু হৈছে আলু পিটিকাটো ভাল, ধুনীয়া, তেওঁলোকে ধুনীয়াকৈ বনাইছে। আৰু চাটনি মই 1-2বাৰ আকৌ খাই দিছোঁ, মানে কি হয় চাটনিটো মানে খাবৰ কাৰণে ভাল লাগিছে, সঁচাকৈ বহুত মজা লাগিছে। আৰু দাইলটো মানে তেওঁলোকে এটা ডাঙৰ এটা বাতিত দিছিলে, দাইল লৈ লৈছোঁ। দাইলটো কিমান এটা থিকনেছ আছে নহয়, দাইলটো সঁচাকৈ খাবৰ কাৰণে মোৰ বহুত ভাল লাগিছিলে। মই যেতিয়া খাইছোঁ মোৰ মানে ঘৰলৈ মনত পৰিছিল। দাইলটো বইল হ'ব পাৰে, কিন্তু বঢ়িয়া আছে। চ' বন্ধু বান্ধৱীসকল, আপোনালোকে আহক এইখন অমিত হোটেললৈ আৰু খাদ্য উপভোগ কৰক। সঁচাকৈ বহুত ভাল লাগিলে মোৰ খাবৰ কাৰণে। আপোনালোকে যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰলৈ যদি কেনেবাকৈ আহে, তেনেহ'লে এইখন অমিত হোটেলত খাবলৈ আপোনালোকে নাপাহৰিব। চ' বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।